অৰুণাচল সীমান্তত ভয়ংকৰ ঘটনা বিদ্যুৎ সংযোগ নোহোৱাকৈ এখন গাঁৱৰ প্ৰতিঘৰ লোকৰ ঘৰৰ টিনপাত গাড়ী সাইকেল সকলোতে প্ৰবাহিত হৈছে বিদ্যুৎ শক্তিৰ ফলত হাহাকাৰ লাগিছে গাঁওবাসীৰ মাজত ভয়ংকৰ দৃশ্য প্ৰথমে চাইলক বুকু কপি উঠা কেইটামান ভয়ংকৰ দৃশ্য বিদ্যুৎ সংযোগ নাই কিন্তু ঘৰৰ টিনপাতত প্ৰবাহিত হৈছে বিদ্যুৎ কেৱল টিনপাতেই নহয় বাইক সাইকেল কিংবা লৌহজাত সামগ্ৰীটো প্ৰবাহিত হৈছে বিদ্যুৎ শক্তি মুঠতে কেউপিনে কেৱল আতংক আৰু আতংক শোণিতপুৰৰ চাৰিদুৱাৰৰ অসম অৰুণাচল সীমান্তৰ ছটাই গাৰু গাঁৱৰ দৃশ্য এয়া পাৱাৰ গ্ৰিড কৰ্পোৰেচনৰ দায়িত্বজ্ঞানহীন কাণ্ড গাঁওখনৰ মাজেৰে পাৱাৰ গ্ৰিড কৰ্পোৰেচনে বিপদজনকভাৱে পাৰ কৰাই নিছে উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰ যিকোনো মুহূৰ্ততে ভয়ংকৰ বিপদৰ আশংকা আমি এতিয়া ক'ত যাম পাৱাৰ গেটে আমাক এতিয়ালৈকে একো খা খবৰ কৰা নাই আমাৰ একো সুবিধা পোৱা নাই আমি যে কি কৰিম এতিয়া টাৱাৰৰ তলত থাকি আমি জুইৰ তলত পোৱালি ছোৱালী লৈ পেলাই ইমান 10জন মানুহ ক'ত যাম ক'ত থাকিম বহুত আমাৰ সমস্যা হৈ আছে পাৱাৰ গেটে এক পইচা আমাক খেতি পূৰণ নেৰাকৈ গছ গছনিবোৰ কাটিলে আৰু কৈছিলেকে পাৱাৰ গেটে তোমালোকক আমি পুনৰ সংস্থাপন দিম কিন্তু আজিলৈকে আমাক পুনৰ সংস্থাপন পাৱাৰ গেটে দিয়া নাই ইফালে বিদ্যুৎ শক্তি সৰবৰাহৰ বাবে ভূমি দখল কৰি ক্ষতিপূৰণ দিয়া নাই পাৱাৰ গ্ৰিড কৰ্পোৰেচনে যাৰ বাবে ক্ষুব্ধ আতংকিত অঞ্চলবাসী শোণিতপুৰ জিলা প্ৰশাসনৰ উপায়ুক্ত মহোদয়ৰ কথা অমান্য কৰিছে তেওঁলোকে কোনো আইনৰ কথা মানি নচলি পেলাই তেওঁলোকে কিছু জৰীপ কৰিলে জৰীপ কৰি আজিলৈকে কোনো মানুহক পইচা পাতি এটকাও দিয়া নাই তেওঁলোকে ক্ষতিপূৰণ হিচাপে বালিপৰাৰ পৰা ঋতুপৰ্ণ চক্ৰৱৰ্তী DY 365 দক্ষিক গটোৱাৰ পৰিৱৰ্তে আইন